Haram Moilari, Haram Moilari, Rubram Narzari, Rubram Narzari, Nail Bhatti ki, Nail Bhatti ki, BPF Bhatti ki, Nail Bhatti ki, BPF Bhatti ki. আমার দরধরা গাঁৱৰ ৰাইজ মানে বহুত দল আছে না অন্য অন্য দলত আছিল মানুহবিলাকে কোনোবা কংগ্ৰেছ দলত আছিল কিছুমান APP দলত আছিল কিছুমান BJP দলত আছিল এনেকুৱা বেছিভাগ নাই 3-4টা মান দলৰ মানুহ গাঁৱৰ মানুহবিলাকে মানে দলত আছিল বেলেগ বেলেগ দলত এই কাৰণে মানে আমাৰ ইয়াৰ দৰধৰাৰ ভোট যিটো চেণ্টাৰ আছে চেণ্টাৰ ভোটটো এটা জায়গা ঠিক মতন গৈ পোৱা নাই তাৰপিছত এতিয়া আগতে যেনেকুৱা EPPL চৰকাৰ আহি আমাক বহুত কথা কৈছিল ডেভেলপৰ কথা ৰাস্তা ঘাট লৈকে আৰম্ভ কৰি চুইচ গেট স্কুল টিচাৰ কম বেছি আছে আমাৰ দৰধৰা ষ্টুডেণ্ট বেছি কিন্তু আজিলৈকে টিচাৰ পোৱা নাই এইবিলাক কথা আশ্বাস দি পেলাই আজিলৈকে সম্পূৰ্ণ হোৱা নাই এই কাৰণে আজি আমাৰ ধৰাৰ গাঁওবুঢ়াসকলৰ আলোচনা মিলিত হয় মানে এটা কথা ঠিক কৰিলোঁ যিজন মানে জিতা পাৰ্টি দলক ভাল কাম কৰা দলক যোগদান কৰি একেলগত মানে কাম কৰি যাম বুলি ভাবি চনক ছাৰ আমাৰ BPF দলত যোগদান কৰি কথাটো হ'ল যেনেকা বহুত আশ্বাস দিছিল কিবা EPPL চৰকাৰটো মাটি পাট্টালৈকে আৰম্ভ কৰি যেনেকুৱা আগত কৈছিল তেনেকুৱা চুইচ গেট ৰাস্তা ঘাট ডেভেলপমেণ্ট হোৱাৰ কথা দিছিলে আজিলৈকে দিয়া নাই সম্পূৰ্ণ হোৱা নাই এই কাৰণে আজি BPF দলক মানে ভাল পাই আমাৰ গাঁওবুঢ়া লৈ আলোচনা কৰি ঠিক কৰিলোঁ যে BPF দলক যোগদান কৰিব সকলোৱে উন্নতিটো আজিলৈকে পোৱা নাই আহি পোৱা নাই এতিয়া মানে 5 বছৰ হৈ হবং অৱস্থা আছে 3 মাহ 4 মাহ এতিয়া বাকী এই কাৰণে এতিয়া চালোঁ এতিয়ালৈকে নাই এটা ডেভেলপমেণ্ট অৰুণোদয়ো নাই এই জন্য পোৱা নাই এটা হৈছে ৰেচন কাৰ্ড এইটো হৈ গ'ল তথাপিও বাকী থাকিছে নিজে ক'লেতো নহ'ব না গাঁৱত মানুহবিলাকেও গম পায় কি দিছে কি দিয়া নাই লাগিলে চৰকাৰ আহি ইয়াতে চাই যাব পাৰে কি ডেভেলপ হৈছে ৰাস্তা ডেভেলপ হৈছে না কি ডেভেলপ হৈছে নিজে ক'ব পাৰিবতো আমাৰ মেইন উদ্দেশ্য হ'ল মানে যি চৰকাৰ আছিলে EPPL চৰকাৰ আমাৰ বহুতখিনি আশা দিছিলে আমি ৰাস্তা ঘাট দিম ঘৰ দিম আর আপোনালোকৰ যিটো আদৰৰ কাম আছে চুইচ গেট এইটো আমি সম্পূৰ্ণ কৰি দিম এইবিলাক আশা দিছিল আৰু কৈছিল যে অৰুণোদয় যিমানখিনি ঘৰ মানে মহিলাবিলাক পোৱা নাই এইবিলাকো আমি গোটেই ঘৰৰ মহিলাবিলাকক আমি অৰুণোদয় স্কিমটো দি দিম কিন্তু কথা হ'ল এইটো আজিলৈ মানে এইটো ভাগেই দিব লাগিছে আমাৰ গাঁৱৰ পৰা আমাৰ চেয়াৰমেনৰ ওচৰত গৈছিল মহিলাবিলাক অৰুণোদয় ফিল আপ কৰিবৰ কাৰণে তেখেতে ক'লে যে আপোনালোকেতো আমাৰ মিটিঙত নাযায় আমি কেনেকৈ আপোনালোকক দি দিম অৰুণোদয়টো তেনেহ'লে আমাৰ মহিলাবিলাকে ক'ব লাগিছে আমিতো নাজানো আমি কেনেকৈ মিটিঙত যোগদান কৰিম আমাক জনালেহে আমি মিটিঙত যাম আপোনালোকে মানে ইহঁতো আশা দি ক'ব যে আজি তাতে মিটিং আছে তাতে মানে অৰুণোদয় যিমানবিলাকৰ বাকী আছে তেখেতৰ অৰুণোদয় ফৰ্মটো আপোনালোকে তাতে জমা কৰক সেই বুলি মহিলাবিলাকক মানে আশা দি পেলাই ইহঁতক মিটিঙত মানে লৈ যায় তাতে লৈ যাই পেলাই মানে তাৰ কোনো খবৰ চবৰ নাই তাতে এনেই আহি যায় বেচেৰা আমি এইবিলাক চিন্তা চৰ্চা কৰি পেলাই আমি চিন্তা কৰিলে এই EPPL চৰকাৰ মানে উল্টা পাল্টা চৰকাৰ আর কি আমি গম পালোঁ উল্টা পাল্টা চৰকাৰ EPPL মানে উল্টা পাল্টা চৰকাৰ আমি এতিয়া গম পালোঁ এই EPPL চৰকাৰ আর আমাৰ যিটো ওচৰত আছে আমাৰ উকিল ছাৰ ইহঁতক ইয়াক দি পেলাই আমাৰ কোনো সুবিধা নহ'ব সেইকাৰণে আমি গোটেই ৰাইজ মিলি আৰু গাঁওবুঢ়াসকলক আমি আলোচনা কৰি পেলাই আমি আজি সিদ্ধান্ত ল'লোঁ আমি EPPL চৰকাৰক আমি নিদিম
আৰু তাক যোগদান নিদিম। সেইকাৰণে আমি আমাৰ যিটো আগত নাঙল পাৰ্টি সেইটো যোগদান দিম বুলি আৰু গোটেই ৰাইজ মিলি পেলাই আমি আজি এই নাঙল পাৰ্টিত আমি যোগদান কৰিলোঁ আৰু গোটেই ৰাইজবিলাক আমি যিটো আজি আমাৰ এই যে কি কয় আনন্দ দিছে সেইটো লৈ পেলাই আমি অশেষ ধন্যবাদ মানে নাঙল পাৰ্টিক জ্ঞাপন কৰিছোঁ আৰু যাতে নেক্সট ইলেকশ্যন যিটো আহি আছে আমি গোটেই ৰাইজ ইয়াত যিমানখিনি গোট খাইছিলোঁ আমি গোটেই ৰাইজে আমি নাঙল পাৰ্টিত আমি যোগদান দিম।